নমস্কাৰ অনুভৱী ৱৰ্ল্ডৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আমি পঢ়ি আছিলোঁ ডেল কাৰ্নেগীৰ দ্বাৰা ৰচিত কিতাপ জীৱন সম্পৰ্কে আৰু কিছু কথা। এতিয়া আজি চতুৰ্থ অধ্যায় আৰম্ভ কৰিবলৈ লৈছোঁ। চতুৰ্থ অধ্যায়ৰ শিৰোনামা 14 দিনত আপোনাৰ মন ভাল কৰক। আৰম্ভ কৰিবলৈ লৈছোঁ। এবাৰ মই আটাইতকৈ প্ৰেৰণাদায়ক আৰু উপকাৰত আহে এনে এটা সঁচা কাহিনীৰ বাবে $10 পুৰস্কাৰ ঘোষণা কৰিছিলোঁ। কাহিনীটোৰ বিষয় আছিল মইনো কেনেদৰে মোৰ দুশ্চিন্তাক দূৰ কৰিছিলোঁ। বিচাৰক আছিল 3জন প্ৰখ্যাত ব্যক্তি। ইষ্টাৰ্ণ এয়াৰলাইন্সৰ প্ৰেছিডেণ্ট এডিন বিজেনব্ৰেকাৰ, লিংকন মেম'ৰিয়েল বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ ডক্টৰ মেক গ্লেণ্ড আৰু অনাটাৰ বিশেষজ্ঞ লি কেল্টেনৱৰ্ণ। সেই প্ৰতিযোগিতাৰ পৰা আমি এনে দুটা কাহিনী সত্য পালোঁ যে তাৰে কোনটো শ্ৰেষ্ঠ তাৰ বিচাৰ কৰাটো আমাৰ বাবে দুৰূহ হৈ পৰিল। অৱশেষত পুৰস্কাৰৰ ধনখিনি দুয়োকে সমানে ভগাই দিয়া হ'ল। তাৰে এটা কাহিনী আছিল C.R. বাৰ্ণেৰ। তেওঁ মটৰগাড়ী তৈয়াৰ কৰা প্ৰতিষ্ঠান এটাত কাম কৰিছিল। তেওঁ লিখা কাহিনীটো আছিল এনেধৰণৰ: মোৰ 9 বছৰ বয়সতে মই মোৰ আইক হেৰুৱাওঁ। 12 বছৰ বয়সত দেউতাক হেৰুৱাওঁ। মোৰ দেউতা এটা দুৰ্ঘটনাত মৃত্যুমুখত পৰে আৰু আই ঘৰৰ পৰা ওলাই যায়। তাৰ পাছত তেওঁক আৰু মই কেতিয়াও দেখা নাই। মোৰ যি সৰু ভনী দুজনী তেওঁৰ লগত গৈছিল, সিহঁতকো মই আৰু কেতিয়াও দেখা নাই। আই গুচি যোৱাৰ 3 বছৰ পাছতে দেউতাৰ দুৰ্ঘটনা ঘটিছিল। তেওঁ তেওঁৰ এজন বন্ধুৰ সৈতে মিচৌৰীত এখন কেফে খুলিছিল। এবাৰ দেউতাৰ ব্যৱসায়িক কামত বাহিৰলৈ যোৱাৰ সুযোগত তেওঁৰ বন্ধুৱে সেই কেফে বিক্ৰী কৰি সকলো টকা পইচা লৈ পলাই যায়। দেউতাৰ আন এজন বন্ধুৱে তেওঁক সেই বিষয়ে টেলিফোনযোগে জনোৱাত দেউতা খৰখেদাকৈ মিচৌৰীলৈ উভতি অহাৰ সময়ত এই দুৰ্ঘটনা ঘটে। দেউতাই নিথৰুৱা কৰি মৃত্যুমুখত পৰাৰ পাছত মোক আৰু মোৰ কণমানি ভাইটিটোৰ কোনো দায়িত্ব ল'বলৈ আগবাঢ়ি নাহিল। আমি চৰম সংকটত পৰিছিলোঁ। আমি দুয়ো চহৰৰ বিভিন্নজনৰ দয়াত জীয়াই থাকিলোঁ। আমাৰ আই থকা স্বত্বেও আমাক মানুহে অনাথ বুলি ভাবিবলৈ ধৰিলে। এই কথাটোৱে মোক বিমৰ্ষ কৰি তুলিবলৈ ধৰিলে। অৱশেষত এটা দৰিদ্ৰ পৰিয়ালত আমি আশ্ৰয় পাইছিলোঁ। কিন্তু সেই মানুহজনৰ কোম্পানীৰ চাকৰিটো সেইখিনি সময়তে হাতচাৰা হয়। ফলত তেওঁ আমাক আৰু পোহপাল দিব নোৱাৰা অৱস্থা হ'ল। তাৰ পাছত প্ৰতিবেশী মিষ্টাৰ আৰু মিছেছ লাফটিঙে 11 মাইল আঁতৰত থকা তেওঁলোকৰ পামলৈ আমাক লৈ গ'ল। তেওঁলোকে আমাক তালৈ নিছিল এটা চৰ্তত। চৰ্তটো হ'ল আমি যিমান দিন ইচ্ছা কৰোঁ তাত থাকিব পাৰিম, কিন্তু কোনোদিনেই মিছা কথা ক'ব নোৱাৰিম আৰু চুৰি-তুৰি কৰিব নোৱাৰিম। আমি সেই চৰ্তটো আখৰে আখৰে মানি চলিবলৈ ধৰিলোঁ। সেইটো যেন কোনো সাধাৰণ চৰ্ত নহয়, সি যেন বাইবেলৰ বাণীহে। আমি তাক তেনে জ্ঞান কৰি মানি চলিবলৈ ধৰিলোঁ। সেই পামত কাম কৰাৰ মাজতে মই স্কুললৈ যাবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু স্কুলৰ পৰা উভতি আহি মই সদায় কান্দোনত ভাগি পৰিছিলোঁ, কাৰণ স্কুলত লগৰবোৰে মোৰ নাকটোক লৈ ঠাট্টা বিদ্ৰূপ কৰিছিল আৰু মোক অনাথ বুলি যিহকে কৈ জোকাইছিল, যেন অনাথ হোৱাটো মোৰ অপৰাধহে আছিল। মাজে মাজে সিহঁতৰ লগত মাৰপিট কৰাৰ ইচ্ছা জাগিছিল, কিন্তু মই তেনে কৰাৰ পৰা নিজকে কষ্ট কৰি বিৰত ৰাখিছিলোঁ, কাৰণ মিষ্টাৰ লাফটিঙে এদিনাখন মোক কাষলৈ মাতি নি ক'লে, মাৰপিট কৰাটো সকলোৱে কৰিব পাৰে, তাকে নকৰি তেনে অপ্ৰিয় পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই আনিব পৰাটোহে প্ৰকৃত সাহসী মানুহৰ পৰিচয়। তাৰ পাছত বেছ কেইদিনমান পাৰ হৈ গ'ল। মই নিজকে সংযত কৰি ৰাখিছিলোঁ, মিষ্টাৰ লাফটিঙৰ কথা মানি চলিছিলোঁ। কিন্তু এদিনাখন মোৰ ধৈৰ্যৰ পাৰ ছিগি গ'ল। ল'ৰা এটাৰ ওপৰত ইমান খং উঠিল যে তাক ধৰি ভালদৰে এপিটন দিলোঁ। সি মোৰ নাকে মুখে মুৰ্গীৰ নাড়ী ভেৰু মাৰি পঠিয়াইছিল আৰু কিৰিলি পাৰি হাঁহিছিল। মোৰ আৰু সহ্য নহ'ল। সেয়ে তাক ভালদৰে এশিকনি দিলোঁ। এই ঘটনাৰ পাছত শ্ৰেণীৰ ল'ৰাবোৰে মোৰ লগত যুঁজা বন্ধ কৰিলে। তাৰে মাজৰ দুজনমানে মোৰ লগত বন্ধুত্বও গঢ়ি তুলিলে। এদিনাখন মিষ্টাৰ লাফটিঙে মোক কাষলৈ মাতি নি ক'লে, তুমি যদি তেনেদৰে কাজিয়া নকৰি সিহঁতৰ লগত মধুৰ ব্যৱহাৰ কৰিলাহেঁতেন, তেনেহ'লে তোমাৰ প্ৰকৃত বন্ধুৰ সংখ্যা বাঢ়ি গ'লহেঁতেন।
এটা সময়ত সিহঁতৰ ভুল বুজিলেহেঁতেন আৰু তোমাৰ লগত গভীৰ বন্ধুত্ব স্থাপন কৰিলেহেঁতেন। এতিয়া যিকেইজন বন্ধুত তোমাৰ লগত বন্ধুত্ব স্থাপন কৰিছে সিহঁতে তোমাক ভাল পাই সেই কাম কৰা নাই, সিহঁতে তোমাক ভয় কৰিহে তেনে কৰিছে। সেয়ে বন্ধুত্ব কেতিয়াও স্থায়ী নহয়গৈ। যি বন্ধুত্বত কোমল ভাৱ নাথাকে, তাত গভীৰতা নাথাকে আৰু সি স্থায়ীও নহয়। মিষ্টাৰ লাফটিঙৰ কথাখিনিয়ে মোক ভবাই তুলিলে। মই তেওঁৰ কথাখিনি মনত ৰাখি সেইমতে আচৰণ কৰিবলৈ ধৰিলোঁ আৰু পঢ়া শুনাত মনোযোগ দিলোঁ। ফলত পৰীক্ষাত মই প্ৰথম হৈ পাছ কৰিলোঁ। বহু ল'ৰা ছোৱালীক সিহঁতৰ পঢ়া শুনাত সহায় কৰিছিলোঁ। মই বিতৰ্কৰ কিছুমান কথা সংক্ষেপতে ল'ৰাবোৰৰ বহীত লিখি দিছিলোঁ। তাৰ পাছত মই পুৱা এটা ল'ৰাক মাতৃভাষা আৰু আবেলি ছোৱালী এজনীক অংক শিকাইছিলোঁ। লাহে লাহে বহুতেই মোৰ ওচৰত পঢ়িবলৈ আহিছিল। তাৰ পাছতেই আমাৰ চুবুৰীত মৃত্যু এটাৰ হাতোৰা বহুৱালে। দুজন বয়োজ্যেষ্ঠ খেতিয়ক মৃত্যুমুখত পৰিল আৰু এগৰাকী মহিলাৰ স্বামীয়ে তেওঁক ত্যাগ কৰি ক'ৰবালৈ গুচি গ'ল। ইতিমধ্যে মিষ্টাৰ লাফটিঙৰো মৃত্যু হয়। ফলত এই 4টা পৰিয়ালৰ ভিতৰত ময়েই একমাত্ৰ পুৰুষ হিচাপে নানা কাম কৰিব লগা হ'ল। সেয়ে মোৰ ওপৰত বহু দায়িত্ব আহি পৰিল। মই 4টা পৰিয়ালৰ বাবেই সমানে খাটিবলৈ আৰম্ভ কৰিলোঁ। ফলত তাত মোক ভালপোৱা মানুহৰ সংখ্যা বাঢ়ি গ'ল। সকলো মোৰ আন্তৰিক বন্ধুত পৰিণত হ'ল। তেনেদৰেই দিনবোৰ পাৰ হ'বলৈ ধৰিলে। এসময়ত মোৰ কলেজীয়া শিক্ষা শেষ হ'ল। মই নৌবাহিনীত এটাত চাকৰিও পালোঁ আৰু কৰ্মস্থলীলৈ গুচি গ'লোঁ। পাছত এদিনাখন যেতিয়া মই নৌবাহিনীৰ পৰা উভতি আহিলোঁ, 200ৰো অধিক মানুহ গোট খাইছিল মোক চাবলৈ বুলি। তেওঁলোকৰ কোনোবা আকৌ 80 মাইল নিলগৰ পৰা ঢাপলি মেলি আহিছিল। সিদিনা মই গভীৰভাৱে উপলব্ধি কৰিছিলোঁ যে তেওঁলোকে মোক অন্তৰৰ পৰা ভাল পায়। মই যে তেওঁলোকক আন্তৰিকভাৱে ভাল পাইছিলোঁ আৰু পাৰ্যমানে সেৱা শুশ্ৰূষা কৰিছিলোঁ, এতিয়া তেওঁলোকে তাৰ প্ৰতিদান প্ৰকাশ কৰিছে মোৰ প্ৰতি গভীৰ মৰম চেনেহ শ্ৰদ্ধাৰে। ফলত মই পাইছিলোঁ বহুত পৰম আত্মীয় লিখীয়া মানুহ। তাৰ পাছৰ পৰা মোক আৰু কোনেও অনাথ বুলি পুতৌ কৰা নাছিল, ঠাট্টা বিদ্ৰূপ কৰা নাছিল। আনকি মই যে সঁচাকৈয়ে অনাথ সেই ভাবো মোৰ মনলৈ অহা নাছিল। C.R. ৱাৰ্টন সঁচাকৈ প্ৰশংসা পাবলগীয়া ব্যক্তি। কেনেদৰে বন্ধুত্ব কৰিব লাগে সেই কথা তেওঁ ভালদৰে জানে। লগতে ইয়াকো জানে কেনেদৰেনো দুঃচিন্তাক দূৰলৈ ঠেলি পঠিয়াই জীৱনটোক সুখেৰে পৰিপূৰ্ণ কৰি তুলিব পাৰি। ঠিক একেটা কৌশলেই জানিছিল ৱাশ্বিংটনৰ ডক্টৰ ফ্ৰেংক লুপে। তেওঁ প্ৰায় 23 বছৰ ধৰি বাতৰ অসুখত ফলত চলাফুৰা কৰিব নোৱাৰা হৈছিল। চিৰটল ষ্টাৰৰ ষ্টুৱাৰ্ট হোৱাইট হাউছে মোলৈ এখন চিঠিত লিখিছিল, মই ডক্টৰ পুলক বহুবাৰ দেখিছোঁ। তেওঁৰ দৰে এনে নিস্বাৰ্থ মানুহ মই জীৱনত দ্বিতীয় এজন দেখা নাই। তেওঁৰ দৰে জীৱনটোক উপভোগ কৰা মানুহো মই দ্বিতীয় এজন দেখা নাই। এজন চলাফুৰা কৰিব নোৱাৰা মানুহে কেনেদৰেনো তেওঁৰ জীৱন উপভোগ কৰিলে? তেওঁ বাৰু সকলো সময়তে অনুযোগ আৰু সমালোচনা কৰিছিল নেকি? নে চিঞৰ বাখৰ কৰি আনৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল? নাই, তেওঁ তেনে একোকে কৰা নাছিল। প্ৰিন্স অৱ ৱেলছৰ দৰে তেওঁৰ জীৱনত ব্ৰত আছিল ইখ ডিয়েন, অৰ্থাৎ মই সেৱা কৰোঁ। তেওঁ অন্যান্য চলত শক্তিহীন মানুহৰ ঠিকনা সংগ্ৰহ কৰি তেওঁলোকলৈ প্ৰেৰণা যোগাই চিঠি লিখিছিল। তাৰ ফলত তেওঁ সীমাহীন আনন্দ লাভ কৰিছিল। এনেদৰে তেওঁ এটা লেখা-মেলা কৰি ক্লাব গঢ়ি তুলিছিল। অৱশেষত তেওঁ এটা সংঘ প্ৰতিষ্ঠা কৰিলে। তাৰ নাম দিছিল বন্ধ হৈ থকা সকলৰ সমাজ। তেওঁ বিচনাতে শুই শুই বছৰৰ গড়ে 1400খন চিঠি লিখিছিল। তেওঁ হাজাৰ হাজাৰ বিকলাংগ চলন শক্তিহীন মানুহলৈ কিতাপ পত্ৰ আৰু ৰেডিঅ' উপহাৰ হিচাপে পঠিয়াইছিল। ডক্টৰ লুপ আৰু অন্যান্যসকলৰ মাজত পাৰ্থক্যনো কোনখিনিত আছিল? এইখিনিতে যে ডক্টৰ লুপৰ অন্তৰত এটা বাসনা জাগি উঠিছিল। তেওঁৰ মনত সকলো সময়তে এটা সজ উদ্দেশ্যই খেলা কৰিছিল। তেওঁ জানিছিল যে তেওঁৰ কামৰ মাজতেই আছে এটা মহান উদ্দেশ্য। ৱাৰ্নাড শ্ব'য়ে কৈছিল, বহু আত্মকেন্দ্ৰিক মানুহেই অভিযোগ কৰে যে আনে তেওঁৰ সুখৰ কথা চিন্তা নকৰে। মনস্তাত্ত্বিক এডলাৰ আছিল এজন খ্যাতিনামা ব্যক্তি। মই এবাৰ এডলাৰৰ এটা বক্তৃতা শুনিছিলোঁ। সেইখিনিতে মই তেওঁৰ এই বক্তৃতাৰ সাৰাংশ দাঙি ধৰিব খুজিছোঁ। তেওঁ এইবোৰ কথা তেওঁৰ মানসিক ৰোগীসকলক কৈছিল।
তেওঁ কৈছিল আপোনালোকে মাত্ৰ 14 দিনৰ ভিতৰত আৰোগ্য হৈ উঠিব পাৰিব যদিহে মই কোৱা নিয়মটো মানি চলিব পাৰে। মোৰ নিয়মটো হ'ল ভাবি চাওক, দিনটোত মাত্ৰ এজন মানুহকে বা কেনেকৈ সুখী কৰিব পাৰি। কথাটো কেনে আচহুৱা লাগে নহয়নে? এই পৰামৰ্শটো ভালদৰে হৃদয়ংগম কৰিবলৈ হ'লে তেওঁৰ কিতাপ এখনৰ কথা কেইশাৰীমান পঢ়িব লাগিব। কিতাপখনৰ নাম হোৱাট লাইফ শুড মিন টু ইউ। কিতাপখনৰ 258 পৃষ্ঠাত ডক্টৰ এডলাৰে লিখিছিল, মানসিক বিকৃতি ঘটে বহুত দিন ধৰি আনৰ প্ৰতি খং আৰু বিদ্বেষ পোষণ কৰি ৰখাৰ ফলত। এই ৰোগ হ'লে ৰোগীসকলে নিজেই নিজৰ দোষৰ বাবে আত্মপ্ৰসন্ন বোধ কৰে। বিষাদগ্ৰস্ত ৰোগীসকলে প্ৰায় নিজৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰে। সেয়ে ডাক্তৰৰ প্ৰথম প্ৰচেষ্টা হয় তেওঁলোকক আত্মহত্যা কৰাৰ কোনো সুযোগ নিদিয়াটো। মই তেওঁলোকক এই কামৰ বাবে নিবৃত্ত কৰাৰ বাবে প্ৰায় কওঁ, যিটো কাম আপোনালোকৰ ভাল নালাগে তেনে কাম কেতিয়াও নকৰিব। কথাটো দেখাত তেনেই নগণ্য, কিন্তু মই বিশ্বাস কৰোঁ ইয়াৰ দ্বাৰা ৰোগৰ একেবাৰে গুৰিলৈ যাব পাৰিব। আজিলৈ ইমানতে সামৰিছোঁ। বাকী অংশ ইয়াৰ পিছৰ ভিডিঅ'টোলৈ লৈ যাম। কেনেকুৱা পালে, বুজি পাইছেনে নাই, এই কিতাপখনে আপোনাৰ জীৱনত কিবা প্ৰভাৱ পেলাইছেনে নাই জনাবলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি লাৰ্নিং অনুভৱীজ ৱৰ্ল্ড চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইমানখিনি আপোনালোকৰ সহায় আৰু মৰমৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ। শুভৰাত্ৰি।